তো এতিয়া ৰাতি 7টা বাজিছে আৰু মই অলপমান শিৱসাগৰৰ ৰাতিৰ নাইট ভিউটো দেখাম ওলাই যাওঁ অলপমান ঠিক আছে বলক তো এইটো লক কৰি দিলোঁ ৰাতি 10টাত আহি সোমাব লাগিব ৰাতি 10টাৰ পৰা আকৌ বন্ধ হৈ যাব বলক তো সেইটো মোৰ সন্মুখত শিৱদৌলৰ বহি আছে ভিউ বৰপুখুৰী ইটো পাৰৰ পৰা ৰাতিৰ সৌন্দৰ্য সঁচাই মনোমোহা আকাশত বাৰু আজি এটাও তৰা নাই ঠিক আছে বলক বেলেগ এটা ঠাইলৈ যাওঁ আগত চাওঁ কি দেখা পাওঁ তো এইটো মোৰ সন্মুখত শিৱসাগৰ শিৱদৌল চাওঁ ভিতৰত কি চলি আছে আৰু আপোনালোককো দেখাম ভিতৰত কি হৈ আছে বলক ভিতৰলৈ যাওঁ মোৰ নাম শ্ৰী নিতুষ্টিয়া বৰা মোৰ ঘৰ যোৰহাট পটিয়াগাঁও মই বাহানা বাল্য ভৱনৰ ছাত্ৰী মই দ্বিতীয় শ্ৰেণীত পঢ়ি আছোঁ মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে নৃত্য গান আৰু সৌন্দৰ্য চৰ্চা ধন্যবাদ জয় হওক एक खत्म नहीं हुआ
मेरा ही जलवा मेरा ही তো মই ওলাই আহিলোঁ ইয়াৰ পৰা এইটো মোৰ সন্মুখত আছিলে শিৱসাগৰ যুৱা দল একচুৱেলি মই গম পোৱা নাছিলোঁ যে ইয়াতে কোনোবা প্ৰগ্ৰাম চলি আছে কিন্তু ফ্ৰী পাছ হয় আৰামছে আহি চাব পাৰে সকলোৰ কাৰণে ফ্ৰী হয় তো ইয়াৰ পৰা ওলাই আহিলোঁ নেক্সট চাওঁ ক'ত যাব পাৰোঁ দেখাম বাৰু কিছুমান দৃশ্য এইটো 1 মিনিট মই ফ্ৰণ্টৰ পৰা এবাৰ দেখাই দিলোঁ এইটো আছিল একচুৱেলি এইটো এটা অডিটৰিয়াম হয় বাট শিৱসাগৰ দৌল বুলিও ইয়াক জনা যায় ঠিক আছে ব'লক ইয়াৰ পৰা আগলৈ ওলাই দিওঁ নিশাৰ অন্ধকাৰৰ মাজতে শিৱসাগৰত ঘূৰিবলগীয়া কিছুমান ঠাইত মই ঘূৰি আহিলোঁ মোৰ সন্মুখত আছে আপোনাৰ আই লাভ শিৱসাগৰ তো এইটো এটা বঢ়িয়াকৈ বনাই ৰখা হৈছে দেখাব চেষ্টা কৰি আছোঁ ফোন তো ইয়াতে এখেতসকলে ফটোশ্বুট কৰি আছে আমাক বহিবলৈ এতিয়ালৈকে সময় দিয়া নাই কাৰণ এখেতসকলৰ বহুত কাম আছেতো ইয়াতে ফটো বহুত উঠি আছে 1 ঘণ্টা হৈ গ'ল ইয়াতে ৰখি আছোঁ আমি উঠিম বুলি ইয়াত উঠিব পৰা নাই একো নাই অলপ সময় আৰু ৰখি দিওঁ সময় আছে যিহেতুকে হাতত ইয়াৰ পাৰত এটা সুন্দৰ পৰিৱেশৰ মাজত মান ৰখাৰ পিছত অৱশেষত ফটোখন উঠিলোঁ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম নেক্সট লগ পাম এটা বঢ়িয়া ভিডিঅ'ত তেতিয়ালৈকে বাই বাই